যদিহে আপোনালোকে গাহৰি পালন কৰে তেনেহলে আপোনালোকে নিশ্চয় গম পাইছে যে আমাৰ অসমত এই ভাইৰাছটো বহুতো গাহৰি ফাৰ্মাৰৰ গাহৰি ফাৰ্ম ধ্বংস কৰি দিছে। তো আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম যে এই বেমাৰটো কেনেদৰে আহিলে আমাৰ অসমত, আৰু আপোনালোকে নিশ্চয় গম পাইছে যে এতিয়া বৰ্তমান মানে বৰ ভয়ংকৰ ৰূপ লৈছে এই ভাইৰাছটো। তো মই এই ভিডিঅ'ত আপোনালোকক চমুকৈ ক'বলৈ চেষ্টা কৰিম, বুজাবলৈ চেষ্টা কৰিম, আৰু মোৰ ৰিপৰ্ট এটা আছে সেই ৰিপৰ্টটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। বিশেষকৈ ময়ো এইখিনি মানে ইমানকে নাজানো, তথাপি মই যিটো জানো সেইটোকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো নমস্কাৰ বন্ধুসকল, বহুদিনৰ পিছত মোৰ এই ইউটিউব চেনেলত আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। তো মই জনা মতে মানে বাহিৰত যিখিনি মানে বাহিৰ ৰাজ্যত যিখিনি ব্যক্তি বা যিখিনি ফাৰ্মাৰসকল আছে গাহৰি ফাৰ্মাৰ, তেওঁলোকে মানে গাড়ীয়ে গাড়ীয়ে আমাৰ অসমত মানে গাহৰি এতিয়ালৈকে মানে পঠাই আছে মই জনা মতে দেই। তো ময়ো গম পোৱা নাছিলো। মই য'ত ট্ৰেইনিং লৈছিলো যিজন ছাৰ, তেওঁ মানে ফেচবুক পেজত পোষ্ট মাৰিছিলে। তো সেই পোষ্টটোকে মই চাই মানে ভাবিলো যে আপোনালোককো এই ৰিপৰ্টটো দেখুৱাই দিওঁ আৰু জনাও যে এই ASF নামৰ ভাইৰাছটো কেনেদৰে আহিলে, কি কথা। ময়ো বহুত দিন টেনশ্যনত ভিডিঅ' বনোৱা নাই, তো আজি বহুত দিনৰ মূৰত পুনৰ আপোনালোকৰ ওচৰলৈ এটা টপিক লৈ আহিছোঁ। আৰু এইটো হিচাপমতে টপিক নহয়, এটা নিউজৰ লিখীয়া, কাৰণ আমি বহুতো গাহৰি পালকসকল এই বেমাৰৰ মানে ভুক্তভোগী হৈ আছো। কাৰণ মানে আমি চক বেলেগ একো কাম বন নাই, আমি এই গাহৰি পালনতে ডিপেণ্ড হৈ আছো যে আমি গাহৰি পালনটো ভালদৰে কৰি আমি নিজৰ মানে টকা উপাৰ্জন কৰিব বিচাৰিছো। কিন্তু আমি এই ভাইৰাছৰ কাৰণে মানে টকা ইনকাম কৰিব পৰা নাই, আৰু আমাৰ তেনেকুৱা বেলেগ চাইডে ইনকামো তেনেকুৱা নাই। তো আমাৰ মানে বহুতো চিন্তা হৈ গৈছে, সেইটো কাৰণে মানে মই কেইদিন ভিডিঅ' বনোৱা বন্ধ কৰি দিছোঁ। আৰু যেতিয়া এই ফেচবুক পোষ্টটো মই চালো, তো মই ভাবিলো যে আপোনালোককো অকমান দেখুৱাই দিওঁ। তো বাহিৰা কথা বাদ দি আমি মূল টপিকলৈ আহোঁ। তো বাহিৰ ৰাজ্যৰ পৰা মানে গাড়ী এখন আহিছিলে, মই জনা মতে বাহিৰ ৰাজ্যৰ পৰা গাড়ী এখন আহিছিলে, যিটো গাড়ীত মানে বহুতো ধৰণৰ গাহৰি আছিলে, পুৰা ফুল গাড়ীত। তো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত মানে ভাইৰাছটো টেষ্ট হৈছিলে। তো এই টেষ্টটোত মই টেক্সট ৰিপৰ্টো আছে মোৰখিনিত, মই এই ভিডিঅ'ত স্ক্ৰীনত মেনশ্যন কৰি দিম, আপোনালোকে চাই ল'ব পাৰিব। তো কি হ'ল যে এই টেষ্টটোত মানে ভাইৰাছ পজিটিভ, মানে AS ভাইৰাছ পজিটিভ হৈও মানে আমাৰ অসমত ভিতৰত এই গাড়ীখন সোমাব দিয়া হৈছে, আৰু এনেকৈয়ে মানে গোটেই অসমত এই ভাইৰাছটো মানে বিয়পি গৈছে। আৰু আপোনালোকে নিশ্চয় গম পাইছে, এজেগা দুজেগা নহয়, গোটেই অসমত মানে বহুতো গাহৰি পালকৰ গাহৰি ফাৰ্ম ধ্বংস কৰি দিছে। যদি বাহিৰা বেমাৰী গাহৰি যদি আমাৰ অসমত আহে, নিশ্চয় আমাৰ অসমত যিখিনি সৰু সুৰা নতুনকে গাহৰি পালন কৰিছে, যদি এই আপোনালোকৰ গাহৰি আছে তেনেহলে নাই, আপোনালোকে কিবা উপায় কৰি মানে বেছি দিবলৈ চেষ্টা কৰক বেমাৰটো নোপোৱাৰ আগতে। যদিহে আপোনাৰ বেমাৰ হৈছে তেনেহলে আপুনি ভেটেনেৰী ডক্টৰক ইনফৰ্ম কৰক, আৰু তেওঁলোকে মানে আহি গাহৰিকেইটা মাৰি যিমান টকা ক্ষতি হৈছে সেই ক্ষতি পূৰণ দিব বুলি শুনিছো। ময়ো নাজানো, যিসকলে আগে পিছে পাইছে 2020 চনতো এটা সময়ত মানে এই ভাইৰাছটো আহিছিলে। তো যিসকল ব্যক্তিৰ মানে এনেধৰণে ডক্টৰে আহি মাৰি থৈ গৈছিলে, তেওঁলোকে ক্ষতিপূৰণ পালে বা নাপালে সেইটো বিশেষকে ময়ো নাজানো। তো মই আজিৰ এই ভিডিঅ'ত এইটোকে আপোনালোকক ক'বলৈ চেষ্টা কৰিল যে এই বেমাৰটো কেনেধৰণে আহিলে, আৰু আপোনালোকেও অকণমান সাৱধান হ'ব যাতে আপোনাৰ গাহৰিকেইটা বাচি থাকক। আপোনালোকে আপোনাৰ নিজৰ গাহৰি ফাৰ্মটো বচাবলৈ চেষ্টা কৰক, কাৰণ আমি গাহৰিৰ ওপৰতে ডিপেণ্ড হৈ আছো। তো আজিৰ এই ভিডিঅ'ত ইমানে, পুনৰ লগ পাম, তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।